নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুত দিনৰ মূৰত মই নতুন এটা ভিডিঅ' লৈ আহিলোঁ আৰু আজি মই শিক্ষা বিজ্ঞান পৰিসংখ্যা বিজ্ঞান নামৰ অধ্যায়টোৰ সলিউশ্যনটো দিম। মানে মই শাৰীৰিক অসুস্থতাৰ বাবে মই ইমান ভিডিঅ'টো বনাব পৰা নাছিলোঁ। অৱশ্যে নোটছখিনি মই বনোৱা হৈ গৈছে, বোলো আজি ভিডিঅ'টো আৰম্ভ কৰা হওক। তো ইয়াৰ প্ৰথম কুৱেশ্যনটো মই দিয়া ধৰণে লিখি ল'ব, আপোনালোকে স্ক্ৰীনশ্বট মাৰি লিখিব পাৰে বা ভিডিঅ'টো প'ষ্ট কৰি লিখিব পাৰে, তেনেকৈ আপোনালোকৰ সুবিধাই লিখি যাব। মাজে মাজে মই অলপ পইণ্ট ইম্পৰ্টেণ্ট বস্তুবিলাকো লিখি দিছোঁ খালী ঠাই আকাৰত। এইবিলাক খালী ঠাইত আহিব পাৰে, সেইকাৰণে মাজে মাজে লিখি দিছোঁ এইবিলাক। আৰু যিবিলাক ইম্পৰ্টেণ্ট ষ্টাৰ মাৰ্ক মই মাজে মাজে লিখি গৈছোঁ। তোমালোকে লিখাটো পাইছে চাগে, মাজে মাজে মোক কৰা আছিল তো সেইকাৰণে অলপ প্ৰব্লেম হৈছে। তোমালোকে ডাইৰেক্ট কৰিব পাৰে, এইটো টাস্কখিনিটো বহালে ভাল হয়, নবহালেও ভুল দিব নোৱাৰে কোনো। সেইটো ভালকৈ চাই লওক। এইবিলাক পেজত মই ভুল লিখিছিলোঁ বেলেগ কিবা, সেইটো নিলিখিলোঁৱে। এইখিনিতে কুৱেশ্যনটো শেষ।
লাষ্টৰখিনি আমি দেখা পাইছোঁ যে মই কাটি দিছোঁ এই চাইডৰ ফালে কৰা হৈছে এইখিনি বস্তু